বান্ধৱীসকল, আজি আমি এই ভিডিঅ'টোৰ যোগেদি আলোচনা কৰিম চৰকাৰৰ এটা ৰিক্ৰুইটমেণ্টৰ বিষয়ে। হয় বন্ধুসকল, চৰকাৰৰ ফালৰ পৰা এটা ডাঙৰ ৰিক্ৰুইটমেণ্ট আহিছে। সেই ৰিক্ৰুইটমেণ্টৰ বিষয়ে আমি আজি এই ভিডিঅ'টোৰ যোগেদি আলোচনা কৰিম। আপুনি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈকে চাই থাকক, আৰু যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰক। হয় বন্ধুসকল, ইয়াতে আপোনালোকে দেখা পাইছে টোটেল পোষ্ট আছে আপোনালোকৰ 1400, আৰু এইটো ৰিক্ৰুইটমেণ্টটো আহিছে আপোনালোকৰ ইণ্ডিয়ান নেভিৰ পৰা। আৰু আপোনালোকৰ ইয়াতে কোৱালিফিকেশ্যন লাগিব 12 পাছ। যিসকলে 12 পাছ কৰিছে সেইসকলে ইয়াতে এপ্লাই কৰিব পাৰিব। তাৰপিছত এপ্লিকেশ্যন প্ৰচেছটো অনলাইন হ'ব, আৰু এপ্লিকেশ্যন ফিজ এটা আছে 550 টকা আপোনালোকে পে'মেণ্ট কৰিব লাগিব। আৰু অনলাইনটো আৰম্ভ হ'ব আপোনাৰ 8 ডিচেম্বৰৰ পৰা আৰম্ভ হ'ব আৰু 17 ডিচেম্বৰলৈকে চলিব। তাৰ ভিতৰত আপোনালোকে এপ্লাই কৰিব লাগিব। তাৰপিছত ইয়াতে আপোনালোকে দেখা পাইছে ছোৱালীসকলৰ কাৰণেও আছে 280টা পোষ্ট, ছোৱালীৰ কাৰণে ৰিজাৰ্ভেশ্যন আছে। তাৰপিছত এডুকেশ্যন কোৱালিফিকেশ্যনৰ কাৰণে কেনেকুৱা আপোনালোকৰ ইলিজিবল হ'ব লাগিব। ইয়াতে স্পষ্টভাৱে লিখা আছে আপোনালোকৰ 12 পাছটো কৰিবই লাগিব। তাৰপিছত আপোনালোকৰ মেথামেটিক্স থাকিব লাগিব, ফিজিক্স আৰু কেমেষ্ট্ৰি, এইকেইটা আপোনালোকৰ ছাবজেক্ট থাকিব লাগিব, তেতিয়া আপুনি ইয়াতে এপ্লাই কৰিব পাৰিব। তাৰপিছত আপোনালোকৰ ইয়াতে এজটো আছে, এজটো ইয়াতে স্পষ্টভাৱে লিখি দিছে 1 মে 2002 পৰা 31 অক্টোবৰ 2005 ভিতৰত আপোনালোকে ডেট অফ বাৰ্থটো হ'ব লাগিব, তেতিয়াহ'লে ইয়াত এপ্লাই কৰিব পাৰিব। হয় বন্ধুসকল, এইখিনি আছিলে। চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।